তো ফ্ৰেণ্ডছ, আজি হৈছে গৰু বিহু। এতিয়া বাৰীতে এটা পানীলাও লাগি আছিলে, সেইটো কাটিবলৈ আহিছোঁ। বাৰীত ভৰিবলৈ জেগা নাই বাৰু। এতিয়া লাওটো কোনখিনিত আছিলে? এইটো গাইছ, আজি ইয়াৰ মৰণৰ দিন। মাই গড, কেইটা বিলাহী চাওকচোন কি ধুনীয়াকৈ লাগি আছে, কিন্তু পকা নাই। এইফালে এটা পকিছে। এইখন হৈছে আমাৰ চৰ্টাচা গাৰ্ডেন। এতিয়া সেইটো বহুত চেপত আছে নহয়, কেনেকৈ কাটিম? চেপত সোমাই যাব লাগিব। এইটো হৈছে লাৰু, বেঙেনা, থেকেৰা, হালধি। এইকেইটা বেঙেনা বাৰু, ইয়াত পঘা আৰু হালধি আছে। তো এতিয়া লাও খা, বেঙেনা খা ওলাই যাব। লাও খা, বেঙেনা খা, থেকেৰাও খা, হালধিও খা। আৰু কিবা আছে নেকি খাবলৈ? আৰু এয়া প্ৰথমতে লাওখিনি হত কাটিবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছত কাটিব ওলাইছোঁ বেঙেনা। আমাৰ বুদ্ধটো আছে নহয়, তেনেহ'লে এতিয়ালৈকে মনত আছে। ইয়াতে তাতে সিহঁতে যে আছিল চোৱাওঁতে বা সেইখিনি যে বুদ্ধ যে এনেকৈ কোনোবা ফাবাচকৈ পৰি গৈছিল, মনত আছে? থেকেৰা কি আছে ক'বা কিন্তু হালধি হেনে ইমান কেইটামান আছে। মই কৰিবা না তুমি? পিচিব ওলাইছোঁ। আগতে পটাত পিছোঁ, এতিয়া সময় অনুসৰি মানে তলৰফালে চাপৰিব নোৱাৰা হ'লোঁ যে, সেইবাবে মিক্সিত পিচিম। বয়সো হ'লতো তেনেকৈ। তো ফ্ৰেণ্ডছ, আমাৰ গোটেইখিনি ৰেডি হৈ গৈছে। এয়া হৈছে মাটিমাহ, এয়া হৈছে হালধি, এইফালে থেকেৰা, বেঙেনা, লাও আছে, এয়া পঘা। আৰু এইফালে আছে নৰসিংহ পাত, মাখিলতি, আৰু এই ভেটাই ফলটো বিচাৰি পোৱা নাছিলোঁ। তো এইটো পাই গ'লোঁ অলৰেডি। তো আমাৰ গোটেইখিনি ৰেডি। এতিয়া আমি গৰু গা ধুৱাব পাৰোঁ। তো আজিকালি মাখিলতি, এইটো মাখিলতি বুলি কয় এই গছজোপা। তো আজিকালি মাখিলতি আৰু এই ভেটাই ফুলটো বিচাৰি পাবলৈ বহুত টান। তো মোৰ কপাল ভাল যে ভেটাই ফুলটো বিচাৰি যোৱাৰ লগে লগে পালোঁ। আমাৰ পাছফালে আছিল, মই কিন্তু দেখা নাছিলোঁ, মানে দেখিছোঁ যদিও ন'টিছ কৰা নাছিলোঁ। তো পাই গ'লোঁ। আৰু কিবা ইয়াত কমি আছে নেকি আপোনালোকে জানিলে ক'ব। গোটেইখিনি লৈছোঁ, বেঙেনা লৈছোঁ, থেকেৰা, লাও, গোটেইখিনি আছে। ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে ক? তহঁতৰ এনেকুৱা কৰিছে না? আৰু এনেকুৱা আছেনে নাই তহঁতৰ ঘৰত? এনেকুৱা এনেকুৱাও নাই তহঁতৰ ঘৰত? আৰু এটা মানে গাইছ আধৰুৱা হৈ আছে, মই সেইটো কাৰণেহে ৰখি আছোঁ। কাৰণ এই লাঠিকেইডালৰ নামটো নাজানো নহয়, সেই লাঠিকেইডাল আহি আছে বাৰু। তাৰপিছত গোটেই ধুনীয়াকৈ ডেক'ৰেশ্যনটো দেখুৱাই আছোঁ আপোনালোকক। হালধি চূৰ্ণি মানে মিক্সিটোত অকণমান লাগি আছিলে, লগাই আছে। আৰু তেতিয়াৰ পৰা মই ইয়াৰ কাৰণে ৰখি আছিলোঁ। ইয়াত মানে বাৰীডাল অহা নাছিলে, সেইবাবে এই লাঠিডালৰ বাবে ৰখি আছিলোঁ। তো এতিয়া আহি গ'ল ইয়াত। গাইছ, ফাইনেল মোৰ আজি গৰু বিহুৰ দিনা থালিখন ৰেডি হৈ গৈছে। এতিয়া গৰু গা ধুৱাবলৈ যাম। আৰু এইফালে প্ৰথমতে গৰুজনী মাহ হালধি ঘঁহি লৈছোঁ। এই গৰুজনী হৈছে আমাৰ ঘৰৰ মানে চবতকৈ ডাঙৰ গৰু। বয়স বহুতখিনি হৈ গৈছে এই গৰুজনী। তাৰপাছত আহিলোঁ বাকী গৰুকেইটালৈ। তো এইটোৱেতো ঘঁহিবলৈ নিদিয়ে, খাবলৈহে আহে হালধি মাহখিনি। তাৰপিছত ইয়াক লগাই লৈ বাকীকেইটা লৈ গ'লোঁ। আৰু এইজনী হৈছে আমাৰ ছেকেণ্ড নম্বৰ গৰু, তাৰ বাচ্ছা হয় এইটো। এই গৰুজনে মানে মোৰ লগত বহুত লাগিব পাৰে, বহুত। তাৰ পাছত আহিলোঁ এই ছাগলীকেইটা লগাব গৈছিলোঁ, সি বেৰখনৰ ফুটাটোৰে দি সিটো পাৰ পালেগৈ। তো তাক বাদ দিলোঁ। তাৰপিছত এইটোক আহিলোঁ লগাবলৈ। হেল্ল' গাইছ, এয়া ছাগলীয়ে হালধি কণা দেখি পলাইছে দিয়ক। আৰু এয়া হৈছে আমাৰ ঘৰৰ নতুন সদস্য। বাকীকেইটাকতো ভালকৈ লগাব নোৱাৰিলোঁ, সেইবাবে গোটেইখিনি ইয়াকে খান্দি দিছোঁ। যিহেতু গৰু বিহু, সেইবাবে গৰুকেইটাকে আগে ভাগে মাহ হালধি সানিছোঁ আৰু আগে ভাগে সিহঁতকে গা ধুৱাই উঠিছোঁ। তাৰপিছত আমি সানিম আৰু। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। হালধি খা, থেকেৰা খা, মতা মানুহ নোহোৱা ঘৰত হওঁকীয়া। যিহে এটা মতা মানুহ আছে, মাইকী খোৱাত চিঠা। খা বছৰে বছৰে।
তো গৰুকেইটা ধুৱাই উঠিলোঁ, তাৰপাছত ধুৱাবলৈ ওলাইছোঁ ছাগলীকেইটা। এইকেইটা মস্ত অসভ্য ছাগলী, সিহঁত ধৰিবলৈ নিদিয়ে আৰু সিহঁতে পানী ঢালিলে বেয়া পায়। আজিলৈ এইখিনিয়ে, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই।